ভদ্ৰকান্ত মাজে সময়ে নগোসাঁই ঘৰলৈ আহে। গোসাঁই গোসাঁনীও মানুহটোৰ লগত দুআষাৰ পাতি ভালেই পায়। দেশ দুনিয়াৰ খবৰ ৰখা মানুহ। তেওঁ এদিন ক'লে, বোলে চহৰৰ হাতীয়ালিৰ ওচৰত চৰকাৰে গাখীৰ বিতৰণৰ ব্যৱস্থা কৰিছে। সোম, বুধ আৰু শুকুৰবাৰে পুৱা 9 বজাৰ পৰা 11 বজালৈ তাত চৰকাৰী ৰেহাই মূল্যত মানুহে গাখীৰ পাব। কথাৰ মাজতে তেওঁ আৰু কেইষাৰমান কথা ক'লে। গাখীৰৰ নাটনি এতিয়া আৰু নাথাকিব। পাউডাৰ গাখীৰ, কনডেন্স মিল্ক আৰু মাখন এতিয়া বজাৰত বহুত। জেপত 2 পইচা থাকিলেই হ'ল। কেঁচুৱাৰ বাবেও এতিয়া গাখীৰৰ নাটনি নাই। মুঠৰ ওপৰত গাখীৰৰ নিমিত্তে চৰকাৰে বহুত আঁচনি লৈছে। আজি গান্ধী থকা হলে কথাৰ গতি আনফালে যোৱাৰ আগতেই কীৰ্তিচন্দ্ৰৰ মাজতে ধৰি ক'লে, হয় ঠিকেই কৈছে, চৰকাৰে বহুত আঁচনি লৈছে। শুনিছো বোলে কৃষি কৰ্মৰ কাৰণেও চৰকাৰে বহুত চিন্তা চৰ্চা কৰিছে আৰু ঠায়ে ঠায়ে কামো হৈছে বহুত। তেনেতে ওচৰতে বহি ঊলগুঠি থকাৰ পৰা সূৰ্যপ্ৰভাই মাত লগালে, আপুনি কেতিয়াবা চৰকাৰী গাখীৰ আনিবলৈ গৈছে নেকি? মুখৰ ভিতৰত তামোলখন একেবাৰে পাগত উঠিছিল ভদ্ৰকান্ত। কিবা এষাৰ কওঁ বুলি মুখখন মেলিবলৈ লওঁতে কোনোমতেহে ঢকঢকীয়া বগা পাঞ্জাবী চোলাত পিক এজোলোকা নপৰাকৈ ৰল মানে তেনে কিবা এটাৰ উমান পাই ফটকে ডিঙিটো ওপৰলৈ কৰি তলৰ ওঠখন আগবঢ়াই কোনোমতে ওলাই অহা পিকখিনি টিপা মাৰি ধৰি মুখৰ ভিতৰতে ৰাখি দিলে। উঠি বাৰীৰ ফালে গৈ পিকখিনি পেলাই আকৌ বহা ঠাইলৈ উভতি আহোঁতে কৈ আহিল, আটাইকেইদিন খোলা বাৰ নহয়, তথাপি এদিন বুধবাৰ এটাত বন্ধ থাকোঁতে গৈছিলো। ভাল গাখীৰ বুজিছে, লিটাৰত 12 অনা। পিছে আগতে গৈ লাইন কৰি থাকিবগৈ লাগে। গাঁওখনতো বুলি কাৰো ঘৰত গাখীৰ এটোপা পাবলৈ নোহোৱা হ'ল। দুঘৰত আঘোণ মানলৈ 2জনী জগাৰ কথা আছে। তালৈকে এতিয়া আকৌ ধান পকে মানে তুনিৰ মৰণ নহয়। বামুণীয়াই আজি ভালে দিনৰ পৰা নৰিয়াত পৰি আছে। বামুণৰ বিধৱা, খোৱা বোৱাৰ ক্ষেত্ৰত এনেও অনেকটা নিয়ম। তাকে যেনিবা এতিয়া নৰিয়াত বৰিবৰে পৰা ফল মূল আৰু পালে গাখীৰ অকণহে খায়। সিফালে নালিয়া চুকৰ ভাইকণৰো যোৱা 6 মাহমান নিগুটি জ্বৰ। চহৰৰ বৰদলৈ ডাক্তৰক দেখুৱাই কুইনাইনৰ বৰি খাবৰে পৰা এতিয়ালৈ জ্বৰ এৰিলে, পিছে গাটোহে টঙাব পৰা হোৱাগৈ নাই। তাকো পাৰিলে মাত এষাৰ লগাবগৈ লাগিছিল। চৰকাৰী গাখীৰৰ কথাষাৰ শুনি বুঢ়ী গোসাঁনী আৰু সূৰ্যপ্ৰভা দুয়ো ভালকে পালে। দুদিন পিছতে জুন মাহৰ 23 তাৰিখ। সেইদিনাৰ পৰা স্কুলত গৰম বন্ধ আৰম্ভ হ'ব। বন্ধৰ দিনকেইটাত মাজে মাজে কীৰ্তিচন্দ্ৰই গাখীৰ আনিবগৈ পাৰিব। সূৰ্যপ্ৰভাই মনতে পাঙি থলে। 23 জুনৰ দিনা 10 নম্বৰ সোণাজুৰি নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱা স্কুল। উৰ্মিহঁতৰ স্কুল অৱশ্যে আন দিনাৰ দৰে 10 বজাতহে বহিব। স্কুলীয়া ল'ৰা ছোৱালী যাৰ যাৰ ঘৰত আছে সেইবোৰ ঘৰত পোহৰ হোৱাৰ পৰা খদমদম লাগে। মুকুন্দকে ধৰি এগাল মানে উৰ্মিহঁতৰ পদূলিমুখৰ জবা আৰু কথনা কেইজোপাৰ পৰা ফুল নিবলৈ আহি হেতাৰ পৰা লগালে। কথনা 4জোপা যে একেবাৰে টকালি পেলালে আটাইবোৰে। 2ডাল মালাৰ জোখাৰে কোনোমতেহে ফুল গোটাব পাৰিলে উৰ্মিয়ে। প্ৰকাশে ফটাফট গৈ তেতেলীপাম সত্ৰৰ বাটচৰা মুখৰ বকুল 2জোপাৰ পৰা আৰু 2ধাৰ মালাৰ জোখাৰে বকুল ফুল আনি দিলেহি যেনিবা। পাতা বাহাৰৰ ডাল কেইটামানো ভাঙি ললে। গৰম বন্ধ দিয়াৰ দিনা নিজৰ নিজৰ শ্ৰেণীকোঠা ফুলপাতেৰে যিমান সজাব পাৰিবা, ছাৰ বাইদেউসকলক যিমান ফুল দিব পাৰিবা, সিমানেইটো ভাল লগা কথা। গৰমৰ বন্ধ দিয়াৰ দিনাই মুকুন্দৰ ওপৰজনী বায়েক ভনীমাই নৰিয়াত পৰিল। জ্বৰো বুলি এনেকুৱা তমুমৰ জ্বৰ উঠিল যে ঘৰত থকা 2খন কথা জাপি দিয়াৰ পিছতো কঁপনি কমা নাই। বাৰচাৰে কটিয়াইছিল। তেতেলীপামৰ মাজুৱাইৰ ওচৰত পানী অকণ জাৰি আনি খুৱাবৰে পৰা যেনিবা কটিয়াবলৈ এৰিল। 2 দিনৰ পিছত তাই অকমান বাৰু পাওঁতে একেটা জয় আকৌ মুকুন্দকো পালে নহয়। বুঢ়ী গোসাঁনী সুবৰ্ণকান্তিয়ে সি উলিওৱা নতুন কথাখন মুকুন্দলৈ প্ৰকাশৰ হাতত দি পঠিওৱা হ'ল। সি থকাৰ সময়ত কথাখন কিন্তু বুঢ়ী মাকৰ লগত উৰ্মিয়েহে লোৱাৰ কথা আছিল। আৰু সেই বুলিয়েই তাই ৰঙা হালধীয়া ফুটুকা ফুটুকি চোলাটো তাত শিবলৈ বুলি উলিয়াই দিছিল। প্ৰকাশৰ সৈতে বিচনাত দবৰা দবৰি কৰোঁতে এদিন পেটৰ ওচৰতে চোলাটো অকমান ফাটিছিল। হলেও বুলি তাইকো লবলৈ দিয়াৰ বন্দবস্ত নোহোৱা হলে তাই চোলাটো তেনেকে কাঠাত শিবলৈ পেলাবলৈ নিদিলেহেঁতেন। আটাকৰ চুৰিয়া, মাকৰ চাদৰ, বুঢ়ী মাকৰ ৰিহা, এই বেয়া বেয়ি কাপোৰবোৰ ভিতৰৰ ফালে দি বুঢ়ী মাকে শিওঁতে তাইৰ চোলাটো আৰু আগাশী নীলা বিচনা চাদৰখনৰ নফটাখিনি ওপৰত দেখাকৈ ৰাখিছিল। কথাখন জাপি লৈ প্ৰকাশে হেপোচ পোচকৈ লৈ যাওঁতেও উৰ্মিৰ ফুটুকি চোলাটো দূৰৰ পৰাই জিলিকি আছিল। কোণাজুৰিত মেলেৰিয়াই বাহ ললে। ইটোৰ পিছত সিটোকৈ জ্বৰত পৰিবলৈ ধৰিলে। কমল মাষ্টৰ, ভদ্ৰকান্ত আৰু কীৰ্তিচন্দ্ৰই যুগুতি কৰি
চিভিলৰ পৰা মানুহ মাতি আনি এদিন জয়হীন পুথিভঁৰালতে গাঁৱৰ মানুহৰ তেজ পৰীক্ষা দিহা কৰি দেৱাই পানীৰো ব্যৱস্থা কৰা। পিছে মানুহে দুদিন জ্বৰটো কমা যেন পালেই কুইনাইন খাবলৈ এৰি দিয়ে। সূৰুজ প্ৰভাৰ ধমকত মুকুন্দ সোনকালে সুস্থ হৈ উঠিল যদিও ভনীমাই আৰু গাঁৱৰ আনবিলাক দৰিয়া মানুহৰ ভাল হওঁতে সময় লাগিল।